Hey guys, welcome back to my Apar Assam YouTube channel. একেবাৰে ভিতৰৰে মানে মনৰ ভিতৰৰে আজি এতিয়া টাইম প্ৰায় 12টা মান বাজিছে তো মই ঘৰতে আছো ওহো কি হ'ল আয়াঙে শুই আছিলে উঠিছে এতিয়া উঠি মাক বিচাৰিছে কান্দিছে মাগে চাহ বনাই আছে অথনি হাগিলেতো আয়াঙে আয়াং তো আধা গা ধুৱাই দিয়া হৈ গ'ল মানে এইটো কাৰণে এতিয়া আৰু ধুৱাই নিদিয়ে ঘৰৰ ওচৰতে গাঁৱত এখন বিয়া আছে চাহ খাই গা ধুবলৈ যাম গা ধুই বিয়া খাবলৈ যাম চাহটো খাই লৈছোঁ আয়া এই বুলি চাহ কৰি দে ওলাই গ'লোঁ বিয়া খাবলৈ বলক লগত আপোনালোকো লৈ যাম চলো আতেৰ চলো চলো আহি পালোঁ আৰু বিয়া ঘৰত তো বলক ভিতৰলৈ সোমাই যাওঁ বিয়া ঘৰত আহিছোঁ যেতিয়া দৰা আৰু কইনাক লগ কৰাই দিম চিনাকি কৰাই দিছোঁ দৰা কইনা হেডলে বাই হয় দৰা নাম কি আপোনাৰ হা ঘৰ ৰামপুৰ ন আচ্ছা শুনি পালে হ'ব ৰামপুৰ জাকুমাৰে হয় এই বহুত দূৰৰ নহয় মানে বিশেষ আপোনাৰ চেনেলৰ নাম খোৱা জেগালৈ সোমাই লৈ যাম খাই আছে হ'ব মানুহ যিহেতু খোৱাটো মেইন হয় তো খাব লাগিব অলপ পাছত খাম তো ৰাইজক দেখাই লৈছোঁ অলপ क्या सब्जी है हेलो गाइस आलू सब्जी काली खाली खाली केले दिया ना नहीं दियाई নাই হেবলে খাবলৈ পোৱাই নাই গাহৰি মাংস না হয় চম্পা ঔটেঙা আৰু গাহৰি মাংস গাইজ খোৱাটো মেইন হয় তো খাবলৈ লৈছোঁ ৰাইজেও খাই আছে ভাত মাটিমাহ ডাল এইটো মেইন আৰু আছে গাহৰি মাংস ayang গাহৰি মাংস মেইন খাই ললোঁ একদম পেট ফুল হৈ যোৱাকৈ গাহৰি মাংস টাইমতো খালোঁ বহুত খালোঁ গৰম দিন আহি গ'লতো তো গৰমটো বহুত বেছি আহিলেও আহি গ'লোঁ ঘৰত চাইমতটো 2-3 গাছমান খালোঁ কিন্তু নিচা নিচা লাগিলে এতিয়া শুওঁ না ক'ৰবালৈও যাব আছে কি কৰোঁ বা যাওঁ না শুই যাওঁ বাহিৰলৈ ওলাই গৈ আছোঁ বাহিৰলৈ ওলোৱা দুটা কাৰণ আছে 1 নম্বৰ কাৰণ দাড়িবিলাক কাটিব লাগে তো দীঘল হৈ গ'ল চাওক আৰু 2 নম্বৰ কাৰণ হৈছে আমাৰ গাঁৱৰে আৰু এখন গাঁৱত মানে ওচৰত 2 নং কাংকান বুলি কয় গাঁওখনৰ নাম তো তাত অহাকালি লিগাংখন মিলন মানে প্ৰগ্ৰাম পাতিব বোলে চ' পেণ্ডেল বনাই আছে বোলে কিমান আগবাঢ়িছে চাবলৈ যাওঁ আহি পাই গ'লোঁ মই পেণ্ডেল স্থলী অহাকালি
দেখাওঁ আপোনালোকক চাওকচোন কালি ইয়াতে প্ৰগ্ৰাম হ'ব লিগাং সন্মিলন বুলি অ'পেন আৰু অ'পেন ছেশ্যন আমাৰ মিচিং জনগোষ্ঠীৰ জনপ্ৰিয় ছিংগাৰ তপন দলে আহিব বোলে ঘৰৰ ওচৰৰে হয় চেলুন বেছি দূৰৰ নহয় তো ইয়াতে কাটি দিওঁ আৰু জাগুন তাগুন নাযাওঁ আৰু মেচিন মাৰি লৈছে মানে ব্লেডটো পাছত মাৰিব দাড়ি কাটা হৈ গ'ল ফ্ৰেছ লাগি গ'ল ন গাইজ তো আজিৰ ভিডিঅ'টো চেলুনৰ পৰাই সমাপ্ত কৰোঁ কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলত নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই